ওয়ার্ড কমিশনার সুরেশ কুমার চৌধুৰী ডাঙৰীয়া যিখিনি তেওঁৰ পৰা সহায় সহযোগিতা পাব লাগে বহুত ধুনীয়াকৈ তেওঁ আমাৰ লগত সহযোগ কৰি আছে। আৰু ইয়াতেও কালি জেচিপি আনি ইয়াতে খান্দি দিছিল, পানী যাই আছে আৰু ইফালেদিও যাই আছে। আমাৰ 9 নম্বৰ ৱাৰ্ডৰ মানে মেইন সমস্যাটো হৈছে 1 নম্বৰ আৰু 2 নম্বৰ ৱাৰ্ডৰ পৰা পানীখিনি গোটেই ইয়াতে আমাৰ ইটি চাইডেদি ওলাই আছে। আৰু কালি ইয়াতে আমাৰ আৰু এটা ডাঙৰ এটা সমস্যা হৈছিল, এইটো আমাৰ ইলেক্ট্ৰিচিটিৰ তাৰৰ ওপৰতে আমাৰ এটা গাছ ডাঙৰ বৃহৎ এটা গাছডাল পৰি গৈছিল। ইয়াতেও আমি আমাৰ 9 নম্বৰ ৱাৰ্ড কমিশনাৰে আমাৰ ইলেক্ট্ৰিক অফিচৰ লগত SDOৰ লগত যোগাযোগ কৰি এইটো এটা সুন্দৰ ধুনীয়াকৈ আমাৰ এটা সুবিধা পাইছোঁ, তেখেতৰ পৰা সহায় সহযোগিতা পাইছোঁ। আৰু আজিও এটা ইমিডিয়েটলি আমাৰ এই ৰাতি কালি ইয়াতে আমাৰ 9 নম্বৰ ৱাৰ্ডৰ এই মন্দিৰৰ সন্মুখ মানে আমাৰ 1 নম্বৰ আৰু 2 নম্বৰ ৱাৰ্ডৰ পানীটো 9 নম্বৰ ৱাৰ্ডত আহে। আমাৰ বৰ্তমান পৰিস্থিতিত আমাৰ পৌৰসভাৰ কৰ্মী আৰু চাফাই কৰ্মীবিলাকে ভাল কাম কৰি আছে আৰু আমি যথেষ্ট কালিও কাম কৰিছোঁ জেচিবি লগাই। আৰু আমাৰ মানুহক আমি অনুৰোধ জনাইছোঁ যে তেওঁলোকে আমাৰ বস্তুবিলাক ৰাস্তাত নালা নৰ্দমাত নেপেলায়। আৰু আমাৰ পৌৰসভাৰ পৰা আমাৰ এক্সিকিউটিভ অফিচাৰ আৰু আমাৰ চেয়াৰমেনবিলাকে চেয়াৰমেন মহোদয়ে আমাৰ কাম কৰি আছে। আমাৰ মাল্টি কাম কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ যাতে আমাৰ ৰাইজে 9 নম্বৰ ৱাৰ্ডৰ ৰাইজে অসুবিধা নাপায়। আমি বিশেষ চেষ্টা কৰি আছোঁ আৰু ময়ো ইয়াত আহি আছোঁ, ভিজিট কৰি আছোঁ। য'ত যি কৰিব লগা আছে আমি সেইবিলাক কৰি আছোঁ যাতে আমাৰ 9 নম্বৰ ৱাৰ্ডৰ ৰাইজে অসুবিধা নাপায়। প্লানত আমাৰ নালা নৰ্দমা হৈ আছে আৰু আমি কালিও আমাৰ এই খাল এটা আছে আমাৰ ৰেলৱে ষ্টেচনৰ ওচৰত, কালি সেইটো খাল খান্দি দিয়া হৈছে। এই খালে খান্দি দিলে আমাৰ ইয়াৰ পৰা পানীটো অতি সোনকালে যাব। কিন্তু এইটো বহুত টকাৰ স্কিম কালি জেচিবি আৰু তাত আমাৰ খালতে জেচিবি লগা হৈছে। আৰু এতিয়াও আমি মানুহ মাতিছোঁ, তেওঁ আহি আমাৰ অলপ যি কাম কৰিব লাগে সেইটো কাম কৰি দিব।